প্রস্তুতিটো আমার এইবেলি 18 সংখ্যক পূবদেফেলি রাস মহোৎসৱ হয় আৰু এই ৰাস মহোৎসৱটো আমি এই পূবদেফেলি অঞ্চলৰ বিভিন্ন জনগোষ্ঠী আমি সংমিশ্ৰণ হৈ আমি চলাইছোঁ আৰু এই ক্ষেত্ৰত আমি এতিয়ালৈকে ৰাসলৈ মাত্ৰ মাজতে এটা দিন বাকী আছে। এই এটা দিনৰ পিছত পৰহিৰ পৰা আমাৰ ৰাস উজ্বলি উঠিব আৰু এই ক্ষেত্ৰত আমাৰ ৰাসৰ বৰ্তমান অগ্ৰগতি এনেকুৱাকৈ লাভ কৰিছে যে প্ৰতিমা বিভাগটো আমাৰ প্ৰতিটো স্কুলে ইতিমধ্যে স্থাপন কৰা হ'ল আৰু লাইটৰ বহুতো অগ্ৰগতি হৈছে। দোকান পোহাৰৰ সৃষ্টি আমাৰ বাকী থকা নাই। আনফালেদি আমাৰ এইবেলি অনবেলি আমাৰ 7 দিনীয়া ৰাস হয়, এইবেলি ৰাইজৰ বিপুল দাবিত আমি 9 দিনীয়া কৰিবলৈ লৈছোঁ। এই 9 দিনীয়াৰ ভিতৰত আমাৰ কাৰ্যসূচীত বহুতো আমি অনুষ্ঠান ৰাখিছোঁ। তাৰে ভিতৰতে আমাৰ নাম প্ৰসংগ, ভাগৱত পাঠ ইত্যাদি, নাগাৰাম নাম আৰু বিভিন্ন ধৰণৰ ডেন্স পাৰ্টি যেনে আদ্যশ্ৰী আমাৰ আৰু সুমন নাৰ্জাৰীদেৱ দিল্লীৰ পৰা ইয়াত আহিব। তাৰোপৰি আমাৰ মীনা বজাৰ যোৱাকালি আহিছে আৰু প্ৰস্তুতি তেওঁলোকে কিছু আগবঢ়াই লৈ গৈ আছে। নিশ্চয় আমি নিৰ্দিষ্ট টাইমত আমাৰ ৰাসত এইটো দেখিবলৈ পাব আমি সক্ষম হ'ম। আৰু ৰাসত আমাৰ 2খন থিয়েটাৰে হ'ব। তাৰ ভিতৰত প্ৰথম হ'ব ৰাজমৌটুক থিয়েটাৰ, এদিন মাজতে গেপ যাব 8 তাৰিখটোত, কিন্তু 8 তাৰিখটোত এটা বিশেষ ধৰণৰ অনুষ্ঠান তাত হ'ব। আৰু প্ৰতিদিনে আমাৰ ভাগিনে দিল্লীৰ পৰা আমাৰ সম্পাদকে আনিছে এই বস্তুটো 3D, মানে এই 3Dটো ইয়াত কোনোদিন হোৱা নাই। এইবাৰ নাওকাটাৰ 18 সংখ্যক ৰাস মহোৎসৱত সেই বস্তুটো দেখিবলৈ পাব। এইটোত আমাৰ জুবিন গাৰ্গ সুন্দৰভাৱে তেওঁ মাইকত কথা কৈ থকা, কৃষ্ণৰ মূৰ্তিয়ে ঘূৰি থকা, মহাদেৱৰ মূৰ্তি ঘূৰি থকা বিভিন্ন ৰকম বস্তু তাত দেখিবলৈ পাব। এইটো এটা আকৰ্ষণীয় বস্তু হ'ব। গতিকে আমাৰ এতিয়া ক'বলৈ গ'লে আমাৰ এইবাৰ ৰাসত আৰু কিছুমান গায়কৰো আমাৰ সৃষ্টি কৰা হৈছে। প্ৰতিদিনে গায়ক থাকিব আৰু নাম কীৰ্তন থাকিব। এইখিনিয়ে বৰ্তমান আমি বহুতখিনি গৈছোঁ। আৰু অইনবেলি আমাৰ কৃষ্ণ বড়োৱে যিখিনি লাইটৰ ব্যৱস্থা কৰি আমাক আমোদ দিছিল, এইবেলিতো আমাক কথা দিছে নাওকাটা 4 চকৰ পৰা আমাৰ উত্তৰে 500 মিটাৰলৈকে আৰু ইফালে 600 মিটাৰলৈকে আমতল, ইফালে পূবেও 200 মিটাৰ, পশ্চিমে 100 মিটাৰ উজলি উঠাব নাওকাটা এই ৰাস মহোৎসৱৰ যিটো পোহৰৰ ব্যৱস্থাৰ সদৃশ। এইবাৰ পেণ্ডেলতো অলপ বেলেগ ধৰণৰ লাইটৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিমাৰ স্কুলে আমাৰ জিলিক জালাক কৰা যিটো লাইটৰ পোহৰৰ ব্যৱস্থা এইবাৰ কৃষ্ণদাসে আমাক দিম বুলি প্ৰতিশ্ৰুতি দিছে। তাৰে এটা ষ্টাইল কালি আমাক দেখুৱাইছে, আমি দেখিবলৈ পাইছোঁ, ভাল লাগিছে। আৰু আপোনালোকে আহিছে। আৰু এইবাৰ প্ৰচাৰ মাধ্যমটো বেছি ভাল হৈছে। প্ৰচাৰ মাধ্যমত আছে আমাৰ এই বন্ধু ৰবীন্দ্ৰ কুমাৰ ডেকাদেৱ আৰু আমাৰ কাশ্যপ চৌধুৰীদেৱ, এই দুইজনে প্ৰতিদিনে আহি আমাৰ কাৰ্যালয়ত সহযোগ কৰি আমাৰ অনুষ্ঠানবিলাকৰ যিটো প্ৰচাৰ কৰিছে তাৰ কাৰণে এই দুইজন এই প্ৰচাৰ বিভাগৰ ব্যক্তিক মই মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আৰু বিশিষ্ট হিচাপে অতিথি থাকিব আমাৰ বিশ্বজিৎ দৈমাৰী থাকিব, দিলীপ শইকীয়া থাকিব, ৰাতুল শৰ্মাদেৱ তেওঁ থাকিব, গণেশ কছাৰীদেৱ তেওঁ থাকিব। এইবিলাক মহান নেতাক আমি গৈ নিজে আমন্ত্ৰণ কৰি আহিছোঁ। তেওঁলোকে কথাও দিছে আমাৰ অনুষ্ঠানত ভাগ ল'বলৈ। আনকি স্পীকাৰে 8 তাৰিখৰ দিনটোত মানে উৰেটো মানে সময় কটাই দিম বুলি আমাক এটা প্ৰতিশ্ৰুতি দিছে। ৰাইজলৈ কি আহ্বান জনাব? আমি প্ৰচাৰ বিভাগৰ জৰিয়তে প্ৰতিটো কাৰ্যসূচীৰ 9 দিনীয়া কাৰ্যসূচীত মানে যোগদান কৰিবৰ কাৰণে আৰু সহায় সহযোগৰ কাৰণে আমি ইতিমধ্যে এই পত্ৰ যোগে আমি আবেদন নিবেদন কৰিছোঁ।